হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল ডিম্পুজ ব্লগ মানে আপোনালোকৰ আশীৰ্বাদত মই বহুকেইটা নিউজ চেনেলত গৈ পাইছোঁ এটা শ্ব' কৰিছোঁ কিন্তু আজিলৈকে এই ৰেডিঅ'ত গৈ পোৱা নাছিলোঁ ৰেডিঅ' কেনেকৈ মানে কি কৰে তাৰমানে কিন্তু নয়ন কা আশীৰ্বাদ से आज हम लोग जा रहे हैं ৰেডিঅ' মিৰ্চি 95 তো বলক এয়া আমাৰ ৰাস্তা ভাই আমাৰ ৰাস্তা কেনে বঢ়িয়া সুন্দৰ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আৰু দেখিবলৈ বেয়া কিন্তু এতিয়া ৰেডিঅ'ত কেনেকুৱাকে কি ৰেকৰ্ড কৰা হয় ৰেডিঅ'ৰ তেওঁলোকৰ ষ্টুডিঅ'টো কেনেকুৱা সকলো জানিবলৈ শুনিবলৈ বুজিবলৈ গানা বন্ধ কৰ বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ গাড়ীখনত অন মেডিকেল ডিউটি লিখা আছে বহুতে ভাবিব এনে মাৰি থৈ দিছে এনে মাৰা নাই ইয়াৰ মানে ফাৰ্মাচী আছে আৰু লগতে লেবৰেটৰীও আছে ন লেবৰেটৰী এখন আছে গুৱাহাটী গণেশগুৰি একদম কথাটো এইভাবে কৈছো কাৰণ সচেতন মহলৰ মতে এনেকুৱাকে অন মেডিকেল ডিউটি লিখিবলৈ বহুতে এনেও চিপকেট হৈ দিয়ে যাতে পুলিচে ধৰিব নোৱাৰে ন সচেতন মহলটো আছে ক'তনো মই একবাৰ যাব বিৰাট মন আছে আৰু এটা ঠাই মোৰ হেৰি মানে চাব মন আছে চেপা উত্তেজনা যে হয় সেইটো ক'ত হয় এইটো নিউজত এক ছেকেণ্ড মই এখন মাস্ক কিনিব লাগে ৰ'ব মাস্কবোৰ মোৰ হেৰাই থাকে বহু হাজাৰ টকাৰ মাস্ক হেৰালে এতিয়ালৈকে এডিডাছ কিনো নে লিভাইচ কিনো লিভাইছে ভাল হ'ব দিয়ক লিভাইচ কিনো 20 টকাত পাই গ'লো লিভাইচৰ অৰিজিনেল মাছ 20 টকাত ভাই লিভাইচৰ অৰিজিনেল মাল 20 টকা য়েছ কি লেভেলৰ অৰিজিনেলটো গম পাইছে আপোনালোকে কিন্তু চলি যাব দিয়ক গাড়ীত লাগি আছে 95 পইণ্ট ৰেডিঅ' মিৰ্চি এই ৰেডিঅ' মিৰ্চিতে গৈ আছোঁ তেওঁলোকৰ ষ্টুডিঅ'টো চাম বা ডিজে বুলি আৰজে বুলি কয় নেকি আৰজেৰ ফুল মিনিং কি আছিলে ভাই ৰেডিঅ' জকি মোৰ এটা ইচ্ছা আছিল আকাশবাণী গুৱাহাটীলৈকে যোৱা কাৰণ সৰুৰ পৰা যিটো ৰেডিঅ'ত শুনি আহিছোঁ আমি বাৰু অলপ কমকৈ শুনিছোঁ আমাৰ দেউতাহঁতে আৰু বহুত শুনিছিল তো তাত কেনেকুৱাকৈ কি অফিচটো তাত বাৰু কেতিয়াবা যাম দূৰদৰ্শনততো গৈছোঁহে কিন্তু আজি FM দেখাম ৰাস্তা ডেঞ্জাৰ চাওক না গাড়ী কেনেকৈ চলাইছে এই 1 ইঞ্চিত চলাই আছে গাড়ীখন ভাই ইমান ধুনীয়াকৈ গাড়ী চলাবা কেতিয়াৰ পৰা শিকিলা 3 টাইম ফৰ্মুলা 1 কাৰ ৰেচিং চেম্পিয়নশ্বিপ চাইছো আহি পালো গুৱাহাটীত থকা কিবা এটা বোম বিল্ডিঙৰ তললৈকে এতিয়া গাড়ীখন গাড়ীখন কিবাকে বাপৰে পাৰ্ক কৰাটো ধেমালি নহয় দেখোন ভাই বহুত গাড়ীখনত চুমা খাব ওলাইছিলে সেই অটোৱালা এটা নহ'লে দোকান হে পালোচোন কিবা 7 নম্বৰ ফ্ল'ৰত আছে বোলে ৰেডিঅ' মিৰ্চি তো 7 নম্বৰ ফ্ল'ৰ এইটো ইয়ে ৰাহা ৰেডিঅ' মিৰ্চি 95 পইণ্ট হাহা আগত যা এইটোৱে হ'ল ৰেডিঅ' মিৰ্চি অফিচ এতিয়া ইয়াৰ পৰা কেনেকুৱাকৈ কি সকলো দেখাই দি আছোঁ এইফালে মানুহ আছে তামাম আৰ জে কিবা কোবাই মানে আপুনি যাৰ কথা শুনি থাকে আপোনালোকে FM-ত দেখাই আছোঁ ৰ'ব চব প্ৰথমতেতো 1 কাপ চাহ খাব দিলে আৰু যোৱাৰ টাইমত এনেকুৱা কাপ এটা মোকো গিফ্ট দিব লাগে এটা খাহ আৰু এই আৰ জে কিবা এটা ৰেকৰ্ডিং হ'ব এতিয়া তাৰ আগতে গামোচা তামোচা দিলে অলপমান নিউজৰ দৰেই নিউজ চেনেলৰ দৰেই হ'লেও বেলেগ অলপ ইয়াত কেমেৰাৰ মানে চিষ্টেম নাই ন একদম নাই ইয়াত কেমেৰা নাই চব মাইকে আছে সেই ৰেডিঅ' মিৰ্চিটো এটা ইণ্টাৰনেশ্যনেল ষ্টেচন হয় অল অভাৰ দ্য ৱৰ্ল্ড 78টা ষ্টেচন আছে এইটো হৈছে গুৱাহাটীতটো আৰু এখেত হ'ল আৰ জে গৌৰৱ হেল্ল' কেতিয়া আহে আপোনাৰ অনুষ্ঠান একদম সদায় সন্ধিয়া 5 বজাৰ লগে 95 মিনিট একদম টিউন কৰিলে শুনা পোৱা যাব আৰু লগতে ডিম্পু আজি আহিছে আৰু কেনেকৈ কয় একবাৰ কৈ দিয়কচোন সো হেল্ল' গুৱাহাটী 95 মিনিট মই আছোঁ মিৰ্চি আৰ জে গৌৰৱ আৰু আমাৰ লগত আছে আমাৰ অসমৰ গৌৰৱ আৰু আমাৰ অসম সন্তান ডিম্পু বৰুৱা আৰু ডিম্পু বৰুৱাৰ সৈতে এটা এক্সক্লুচিভ ইণ্টাৰভিউ ডিম্পু বৰুৱাৰ সমগ্ৰ যাত্ৰাৰ বিষয়ে জাৰ্ণিৰ বিষয়ে একমাত্ৰ পাব 95 মিনিটৰ লগতে এই ব্লগটোতো আগতে ৰেপাৰ আছিল নেকি মানে ইজ প্ৰেক্টিচ আৰু ক'ব গ'লে তাকে তুমি যেনেকৈ ভিডিঅ' কৰি তুমি যেনেকৈ নোচোৱাকৈ মই গাইজ কৈছোঁ যে ডিম্পুৱে কিন্তু চেল্ফি কেমেৰাদি কৰা নাই বেক কেমেৰাদি কৰিছে বাট হি ন'জ যে কেনেকৈ কোনটো এংগলত আছে তো চলো ষ্টুডিঅ'ৰ ভিতৰলৈকে বাপৰে প্ৰথম আহিছোঁ দিয়ক ৰেডিঅ' ষ্টেচনত ভাল লাগি আছে কিবা এটা ডিম্পু এয়া আমাৰ হ'ল অন এয়াৰ ষ্টুডিঅ' চ' ইয়াৰ পৰাই আমি লাইভত যাওঁ ইয়াৰ পৰাই আমাৰ যি আমাৰ আৱাজ আছে যি ভাষণ আছে সেয়া সমগ্ৰ গুৱাহাটী সমগ্ৰ অসমৰ ৰাইজে শুনা পায় আৰু ইয়াৰ দ্বাৰাই আমি নিজৰ ক্ৰিয়েটিভিটি আমি প্ৰকট কৰোঁ আৰু ইয়াত সকলো পাব মাত্ৰ এটা বস্তু নাপায় সেইটো হৈছে কেমেৰা কাৰণ ইয়াত কেমেৰা চব ডাঙৰ মাইক আছে দেখিছে ইয়াত বহি মানে আপুনি ইয়াতে বহে ইয়াতে বহোঁ আৰু এইপিনে টিভি আছে টিভি চাই থাকোঁ আৰু এইপিনে ইমান ধুনীয়া চিনেৰি ৱৰ্ড আছে আৰু নিজৰ কাম কৰি থাকোঁ এয়া আমাৰ RCS এইটো RCS ছফ্টৱেৰ বুলি কয় ইয়াত মানে গান
কথা চব একেলগে আৰু হা চব একেলগে আৰু ইয়াত মানে এইটো তোমাৰ RC ছফ্টৱেৰৰ পৰা আমি এইটো তোমাৰ কনসোল বুলি কয় সো এই কনসোলখনৰ পৰা আমি কন্ট্ৰোল কৰো যোনে আপুনি যদি RJ কৈ থাকে আপুনি কন্ট্ৰোল কৰে মই কৰো আচ্ছা আচ্ছা বেলেগ বেলেগ মানুহ নাথাকে এজনে থাকে আৰু মানে লাইভত কৈ কন্ট্ৰোল হয় আচ্ছা কৈ কন্ট্ৰোল হয় এখানে দুখনত ইউজ কৰিব লাগে এখনত দি নহব প্ৰথমতে এইটো মাউস চুই থাকিব লাগিব কাৰণ মই ইয়াত কি ড্ৰেগ কৰো মানে ইয়াত কি কৰিম মই কৰি থাকিম লগা লগতে আৰু এখানে পৰা অন অফ কিবা এনেকে আপ ডাউন কৰি থাকিব লাগিব আৰু এয়া হৈ গ'ল গুৱাহাটী গণেশগুৰি বিল্ডিঙৰ ওপৰৰ পৰা গণেশগুৰি যিটো বিশাল আছে তাৰ ওপৰতে আছো আৰু এইটো চলিবলৈতো কোনো ইণ্টাৰনেট নালাগে আপোনালোকক নাই ইণ্টাৰনেট নালাগে এইটো এটা বেলেগ টেকনলজি হয়তো কানেক্ট থাকে দিল্লীৰ সৈতে আৰু দিল্লীৰ সৈতে কানেক্ট থাকে আৰু তাৰ পিছতে আমাৰ টাৱাৰ আছে অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত সো টাৱাৰৰ পৰা গোটেই মাধ্যমত আচ্ছা অন এয়াৰ হয় তো এনেকুৱাকে চলে এই ৰুমটোত চাউণ্ডৰ কাম কৰা হয় চাওক জুবিন দাক থৈ দিছে ধুনীয়াকে ফিল লৈ ইয়াত কৰি থাকে এতিয়া বলক আমাৰ য'ত ৰেকৰ্ডিংটো হ'ব তাত যাওঁ সৌ দুখন চেয়াৰক হট চেয়াৰ বুলি কয় তাত আমাক বহিব দি কুৱেশ্যন পে কুৱেশ্যন এয়া হ'ল পল্লৱী RJ পল্লৱী আপোনাৰ অনুষ্ঠান কেতিয়া আহে মোৰ শ্ব' হে মৰ্ণিং 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে আৰু মোৰ নাম হৈছে মিৰ্চি RJ পল্লৱী আৰু মই ডিম্পুৰ বিগ ফেন হয় থেংক ইউ মানে আপুনি সদায় ৰাতিপুৱা 8 বজাৰ পৰা 12টালৈকে ইয়াত 7 বজাৰ পৰা 7টাৰ আগত আহি পাবহি লাগে ৰাতিপুৱা আপুনি মাজত উঠি যাব নোৱাৰে গান চান বজাই পাৰে গান চান বজাই থাকো অলপ ইফালে মই মনে পলাই দিব আৰু কিন্তু মই থাকিব লাগিব 12 বজালৈকে ৱাও মানে কেইজন আছে RJ এটা চেনেলত আমাৰ এতিয়া বৰ্তমান আমি দুজন আছো মই ৰাতিপুৱা শ্ব' কৰো আৰু সন্ধিয়া শ্ব' কৰিবলৈ আমাক গৌৰৱ আছে আৰু দেখালৈ আৰু ৰাতি বন্ধ থাকে ৰাতি বন্ধ থাকে মিউজিক চলি থাকে আৰু আমি আৰু গুচি যাওঁ তেতিয়া ঘৰলৈ এতিয়া আমাৰ ৰেকৰ্ডিং কৰিব আধা ঘণ্টামান ৰেকৰ্ডিং কৰিব আমাৰ কিন্তু সেইটোৰ ভিতৰতে গান লগাই 4 ঘণ্টামান চলাব সেইটোৱে শ্ব'টোতো লাইভ নহয় ৰেকৰ্ডিং হ'ব উল্টা পাল্টা বকিব পাৰিম সিহঁতে কাটি দিব এনেকুৱা লাগিছে ডক্টৰ তাতে আহিছো মই দাঁত চাত চেক কৰিব এনেকুৱা লাগে না বহিলে স্পষ্টকে ক'ব পাৰিলে হ'ল আৰু বাকী আপুনি গেঞ্জি পিন্ধি আছে আপুনি গা ধুই আছে ন' মেটাৰ কৈ থাকিলে হ'ল আৰু ইউটিউবৰ মাধ্যমত আমি তোমাৰ আৰু ভাল ভিডিঅ' দেখাব বুলি আমি যাতে সক্ষম হ'ম তাৰে আশা কৰিছো আৰু তোমাক লৈ আমি সকলোৱে গৌৰৱান্বিত থেংক ইউ so much এনেকৈ শেষ হৈ গ'ল আমাৰ অনুষ্ঠান এতিয়া এইটো ৰেকৰ্ড হৈ থাকিল এইটো ৰেকৰ্ড হৈ থাকিল এইটো এডিট কৰিবনে এডিট কৰিব অলপমান মাজত গান ভৰাই দিব মাজত গান থাকিব আমি যেনেকৈ ভিডিঅ' এডিট কৰোঁ এখেতসকলে এইটো অডিঅ' এডিট কৰিব মাজত গান ভৰাব তাৰপিছত পাৰিলে এডভাৰটাইজমেণ্ট এটা ভৰাই দিব নহ'লে চেনেল কেনেকৈ চলিব এডভাৰটাইজ থাকিব লাগিব আৰু এটা বস্তু দেখাই দিওঁ কিছুমান শ্ব'ত ফোন কৰে না শ্ৰোতাই তো এই ফোনটোত মানে 6টা-7টা ফোন একেলগে আহিব পাৰে তো যোনটো ফোন ৰিচিভ কৰে এনেকুৱাকৈ চিষ্টেম আছে আৰু এটা কথা যিকোনো গান বজাব নোৱাৰে দিয়ক FM-ত আমি যেনেকৈ ইউটিউবত যিকোনো গান লগাই দিলে কপিৰাইট আহিব পাৰে এখেতসকলেও যি গান ইয়াত বজাই পাৰ্মিশ্যন লোৱা থাকে ন বহুতে ভাবে কিজানি ৰেডিঅ'ত যিকোনো এটা গান আমি প্লে কৰি দিব পাৰো তাৰ বহুত পাৰ্মিশ্যন থাকে নিয়ম কানুন থাকে গানটো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব তাৰ পিছতে চালি জাৰি আৰু মানুহৰ পাব্লিচিটিও হ'ব লাগিব যে কোনে কিমান ভাল পায় গানটো সেই পপুলাৰিটি হিচাপতহে আমি গানটো পিছত প্লে কৰো ৰেডিঅ'ত তো হৈ গ'ল আমাৰ ৰেকৰ্ডিং এতিয়া মইতো শুনাব নোৱাৰো আপোনালোকে শুনিব কেতিয়া এইটো বজাব মই ডিচিশ্যনত লিখি দিম দিয়ক এওঁলোকক ফোন কৰি সুধি পেলাই যোৱাৰ আগত একবাৰ এণ্টিনা দেখাই দিওঁ মানে যি এণ্টিনাৰে FM ষ্টেচনটো চলে এই বিল্ডিংটোৰ ওপৰত এণ্টিনা আছে তাৰ পৰাই নেটৱৰ্ক পায় তো বলক দেখাই দি আছোঁ এইবিলাক বস্তু চাই মই খুব ভাল পাওঁ যে এণ্টিনাৰ ক'ত কি আছে ওপৰত লগোৱা কেনেকৈ চলি আছে সিহঁতৰ FM না ৰ'দ দিছে না বৰষুণ দিছে হোৱাতে ৰোমেণ্টিক গুৱাহাটীকা পৰিৱেশ হে চলো এতিয়া এণ্টিনা চাব এইটো GS ৰোড ন তো যিটো গুৱাহাটীত টিভি টাৱাৰ আছে ইয়াৰ পৰা দেখাই পায় এইটো টিভি টাৱাৰ মই দেখাই দিছোঁ বাৰু ইয়াৰ পৰা তালৈকে পোনপ্ৰথমতে FM-ৰ এণ্টিনাডাল দেখাবলৈ মই উঠিব লাগিব এইডালৰ ওপৰত বলক উঠি যাওঁ অলপমান কি আৰু আপুনি ধৰি থাককচোন অলপমান উঠি আছোঁ এইডালে এণ্টিনা এই এণ্টিনাডালৰ পৰা ছিগনেলটো টিভি টাৱাৰলৈকে যায় সেইটো টিভি টাৱাৰ দেখিছেনে পাহাৰৰ ওপৰত ৰ'ব মই জুম কৰি দিছোঁ এয়া টিভি টাৱাৰ তো তাৰ পৰা বাকী FM হৈ পিনে ছিগনেলটো সকলো পিনে যায় এই জখলাডাল দেখিছে পুৰা লৰি আছে পৰিলে চেছ FM-ত আহোঁতে ডিম্পু পৰিল বুলি FM-তে নিউজটো গুচি যাব ৰ'ব এক ছেকেণ্ড এই বাইক কেইখন কেনেকৈ আহিল বে চাদৰ ওপৰত আমিতো 8 নম্বৰ ফ্ল'ৰত আছোঁ না 8 নম্বৰ 9 নম্বৰ বাইক কেইখন কেনেকৈ আহিল লিফ্টৰ বাইকৰ লিফ্ট বে বাইকেদি লিফ্টেদি বাইক আহে বাইক আহি আছে আৰু এই পিকাইছে দেখিছে আপোনালোকে
মানে অসমত এনেকুৱা কোনো ঠাই বিচাৰি নাপাব য'ত নিপিকায় কি হ'ব তে হা অসমত টেলেণ্টৰ অভাৱ নাই যদি অলিম্পিকত পিকাই পেলাই কিমান দূৰ এৰিয়া অসমে গ'ল্ড আনিব গ'ল্ড আহি গ'ল এখন বাইক আৰু আহিল এ নাই খালী মানুহটোৱে আহিল বাইক নিব আহিছে ৰেডিঅ' মিৰ্চিয়ে মোক 1 গিলাচ বিয়াৰ খাব দিলে কিন্তু মই বিয়াৰ নাখাওঁ চ' আপোনাৰ মোৰ ফালৰ পৰা ডিম্পুৰ কাৰণে গিফ্ট এইটো মোৰ বহুত প্ৰিয় বস্তু হয় কিন্তু আজি মই ডিম্পু দি দিছোঁ ডিম্পু ভালকৈ ৰাখিবা আৰু বিয়াৰৰ লগতে বাকীবোৰো দিলে এইবিলাক অৰিজিনেল ডুপ্লিকেটে বাকীবোৰ অৰিজিনেল দে বাজিল 3টা বাই বাই টাটা বাই 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 সি দিলে চাওঁ ৰ'ব আশা কৰা মতেতো আমাক চাহ খাব দিয়া কাপটোৱে দিব লাগে বাকী বিয়াৰটোতো মোক গিফ্টে দিছে নকলি বিয়াৰটো চাওঁ ৰ'ব কি দিছে এই হৈ হে